তেওঁলোকে আৰম্ভণিতে এইটো এটা মানে প্ৰব্লেম ক্ৰিয়েট কৰি পেলাই ইচ্ছাকৃতভাৱে তেওঁলোকে আৰম্ভণিতে এইটো এটা মানে প্ৰব্লেম ক্ৰিয়েট কৰি পেলাই ইচ্ছাকৃতভাৱে তেওঁলোকে সদন ত্যাগ কৰাৰ এটা বাহানা ওলাই তেওঁলোকে সদন ত্যাগ কৰি গুচি ডেলিমিটেশ্যনৰ ওপৰত কোনো কুৱেশ্যন নাছিলে, ষ্টাৰ্ট কুৱেশ্যন নাছিলে। তথাপিও তেওঁলোকে মাজৰ পৰা ডেলিমিটেশ্যন সন্দৰ্ভত কিবা বিভিন্ন ধৰণৰ কথা ক'বলৈ ধৰিলে। সেই কথাখিনিও তেওঁলোকে নামানিলে। তেওঁলোকে কোনো ধৰণৰ মানে কথা নুশুনি পেলাই মাত্ৰ ইটোৰ বিষয়তে লাগি থাকি পেলাই তেওঁলোকে সদন ত্যাগ কৰে। আমাৰ BTCL আৰু আমাৰ ছেক্ৰেটাৰীটোত সেই কৰ্মচাৰীসকলৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো ৰিএম্বাৰ্চমেণ্ট যিটো তেওঁলোকে পাবলগীয়া থাকে চিকিৎসাৰ কাৰণে এটা খৰচ বহন কৰে চৰকাৰে, সেই খৰচটো আগতে ৰেভিনিউৰ পৰা দিয়া হৈছিলে। তো এতিয়া সেইটো এটা SD বাজেট হিচাপে স্পেচিয়েল এটা বাজেট তেওঁলোকৰ কাৰণে লোৱা হৈছে 2 crore, যাতে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ চিকিৎসাৰ বাবদ যিটো ৰিএম্বাৰ্চমেণ্ট চিকিৎসাৰ খৰচ তেওঁলোকে যাতে অতি সহজে সোনকালে পাব পাৰে তাৰ কাৰণে এটি ব্যৱস্থা লৈ পেলাই অনাৰেবল আমাৰ চিফ ডাঙৰীয়ে আজি এটা SD বাজেট প্লেচ কৰিলে। সেইটো সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল SD বাজেটটো। চাওক, তেওঁলোকে আমাৰ সমষ্টি যি পুনৰ নিৰ্ধাৰণ ডেলিমিটেশ্যন বিষয়টো এটা চলি আছে, সেইটো এটা সৰ্বভাৰতীয় এটা নিৰ্দেশনা, নিৰ্বাচনী প্ৰক্ৰিয়া বা নিৰ্বাচনী বিষয়ৰ এটা নিৰ্দেশনা চলি আছে। গতিকে তেওঁলোকে সেই ডেলিমিটেশ্যনৰ ওপৰত কিবা ক'ব বিচাৰিছিলে আৰু সেই ডেলিমিটেশ্যনৰ ওপৰত আজি প্ৰশ্ন নাছিলে, প্ৰশ্নৰ শিতানত ডেলিমিটেশ্যনৰ ওপৰত কোনো কুৱেশ্যন নাছিলে, ষ্টাৰ্ট কুৱেশ্যন নাছিলে। তথাপিও তেওঁলোকে মাজৰ পৰা ডেলিমিটেশ্যন সন্দৰ্ভত কিবা বিভিন্ন ধৰণৰ কথা ক'বলৈ ধৰিলে। তেতিয়া স্পীকাৰ মহোদয়ে ক'লে, যিহেতু এইটো প্ৰশ্ন নাছিলে, প্ৰশ্ন শিতানত এইটো উল্লেখে নাই ডেলিমিটেশ্যনৰ বিষয়টো, আৰু আমাৰো এইটো বিষয় নহয়, এইটো নিৰ্বাচন আয়োগে দিয়া নিৰ্দেশনা, অসম চৰকাৰে এইটো নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মতে কামবোৰ কৰি আছে। গতিকে বিষয়টো আমাৰো নহয় আৰু আমি প্ৰশ্ন শিতানতো এইটো উল্লেখ নাই। সেই কথাখিনিও তেওঁলোকে নামানিলে। তেওঁলোকে কোনো ধৰণৰ মানে কথা নুশুনি পেলাই মাত্ৰ ইটোৰ বিষয়তে লাগি থাকি পেলাই তেওঁলোকে সদন ত্যাগ কৰে। আচলতে তেওঁলোকে সদনত থাকি পেলাই তেওঁলোকে যিবোৰ প্ৰশ্ন কৰিছিলে সেই প্ৰশ্নৰ ওপৰত আলোচনা হ'ব লাগিছিলে ৰাইজৰ কাৰণে। তেওঁলোকে ৰাইজৰ কাৰণে প্ৰশ্ন কৰিছে, সেই প্ৰশ্ন শিতানটো সমাপ্ত কৰি পেলাই যদি এইবোৰ কথা পাতিলে হয় তেতিয়াহ'লে ভাল আছিলে। ৰাইজৰ কিছুমান বিষয় বা বিভাগীয় কিছুমান বিষয়ৰ ওপৰত তেওঁলোকে প্ৰশ্ন অৱতাৰণ কৰি পেলাই কোনো প্ৰশ্নৰ আলোচনা নোহোৱাকৈ তেওঁলোকে সদন ত্যাগ কৰিলে ঠিক কথা নহয় আমাৰ মতে। বিৰোধী যিবোৰ প্ৰস্তাৱ আছিলে সেই প্ৰস্তাৱসমূহ আচলতে নাকচ কৰা হৈছে, বিৰোধীয়ে ইতিমধ্যে অভিযোগ। বিৰোধীৰ প্ৰস্তাৱটো তেনেকুৱা নাছিলে। বিৰোধীৰ প্ৰস্তাৱ তেওঁলোকে যিবোৰ কুৱেশ্যন কৰিছে সদনত কি হয়, প্ৰথমতে প্ৰশ্ন উত্তৰৰ শিতান থাকে আমাৰ। গতিকে তেওঁলোকৰ যিবোৰ প্ৰশ্ন উত্তৰ সেইবোৰতো তেওঁলোকৰ প্ৰশ্ন উত্তৰ গোটেইখিনি আছিলে। তেওঁলোকে আৰম্ভণিতে এইটো এটা মানে প্ৰব্লেম ক্ৰিয়েট কৰি পেলাই ইচ্ছাকৃতভাৱে তেওঁলোকে সদন ত্যাগ কৰাৰ এটা বাহানা ওলাই তেওঁলোকে সদন ত্যাগ কৰি গুচি গ'ল। তেওঁলোকৰ আটাইখিনি প্ৰশ্ন তাতে আলোচনা হ'লে হয় বা হৈছে আলোচনা, কিছু নোহোৱা নহয়, তেওঁলোকে গুচি গ'ল। थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।